হেল্ল' জুলিউড ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান অসম তথা ভাৰতবৰ্ষৰ এটা অতি গুৰুত্বপূৰ্ণ সমস্যা হৈছে পেট্ৰল, ডিজেল তথা মিঠাতেলৰ মূল্য বৃদ্ধি। সকলো শ্ৰেণীৰ মানুহৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ সমস্যা নহ'ব পাৰে, কিন্তু দুখীয়া শ্ৰেণীৰ মানুহৰ বাবে ই এটা অতি গুৰুত্বপূৰ্ণ সমস্যাত পৰিণত হৈছে। বেছিভাগ ব্যক্তিয়ে এই পেট্ৰল, ডিজেল তথা মিঠাতেলৰ মূল্য বৃদ্ধিক লৈ পেলাই চৰকাৰক দোষাৰোপ কৰিছে, কিন্তু দুখটো কাৰ আচলতে? এই সকলোবোৰ কথা আজি এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিলোঁ। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান ভাৰতবৰ্ষৰ চৰকাৰে ডাইনামিক প্ৰাইচিং ছিষ্টেমৰ দ্বাৰা পেট্ৰল, ডিজেলৰ মূল্য নিৰূপণ কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত যেতিয়া ক্ৰুড অইলৰ মূল্য কম বেছি হয়, তাৰ অনুপাতত ভাৰতৰ পেট্ৰল, ডিজেলৰ মূল্য কম বেছি হয়। এইখিনিতে আপোনালোকক ক্ৰুড অইলৰ বিষয়ে জনাই থওঁ। ক্ৰুড অইল হৈছে অপৰিষ্কৃত তেল, অৰ্থাৎ শোধন কৰাৰ আগৰ অৱস্থাত থকা তেলখিনি ক্ৰুড অইল বুলি জনা যায়। চৰকাৰে প্ৰত্যক্ষভাৱে পেট্ৰল, ডিজেলৰ মূল্য নিৰূপণ নকৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰে ইয়াৰ মূল্য নিৰূপণ কৰে। আগতে ভাৰতত পেট্ৰল, ডিজেলৰ মূল্য চৰকাৰে নিৰ্ণয় কৰিছিল। এই প্ৰক্ৰিয়াটোত চৰকাৰৰ সন্মুখত বহুতো সমস্যাৰ সৃষ্টি হৈছিল। চৰকাৰৰ ওপৰত বহুতো প্ৰেছাৰ পৰে যে পেট্ৰল, ডিজেলৰ মূল্য কম হ'ব লাগে, টেক্স বেছি লগোৱা হৈছে, কম লগাব লাগে, এনেধৰণৰ বহুতো প্ৰেছাৰ পৰে চৰকাৰৰ ওপৰত। সেইবাবে 2010 চনৰ মনমোহন সিং চৰকাৰে পেট্ৰলৰ মূল্যক ডিৰেগুলেট কৰিলে আৰু 2014 চনত মোদী চৰকাৰে ডিজেলৰ মূল্যক ডিৰেগুলেট কৰিলে, অৰ্থাৎ চৰকাৰে ডাইৰেক্টলি ইয়াৰ মূল্য নিৰূপণ নকৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰে ইয়াৰ মূল্য নিৰূপণ কৰিব। ইমান সময় আপোনালোকে নিশ্চয় এটা কথা অনুমান কৰিব পাৰিছে যে কেনেকৈ পেট্ৰল, ডিজেলৰ মূল্য নিৰূপণ কৰা হয়। এতিয়া জানো আহক কিয় পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধি হৈছে। আপোনালোক সকলোৱে নিশ্চয় জানে যে ক্ৰুড অইল অৰ্থাৎ অপৰিষ্কৃত তেলৰ পৰাই পেট্ৰল, ডিজেল উৎপন্ন কৰা হয়। ভাৰতত প্ৰায় 84% পেট্ৰলিয়াম সামগ্ৰী বাহিৰৰ পৰা ইম্পৰ্ট কৰা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰুড অইলৰ মূল্য কিছুদিনৰ পৰা বৃদ্ধি হ'বলৈ ধৰিছে, যাৰ ফলত ভাৰতত পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধি হৈছে। ইয়াৰ উপৰিও চৰকাৰৰ অত্যাধিক টেক্সৰ ফলত পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধি কৰা হয়। লকডাউনৰ সময়ত যেতিয়া গাড়ী মটৰ চলাচল কমি গৈছিল, তেতিয়া ক্ৰুড অইল অৰ্থাৎ অশোধনকৃত তেলৰ চাহিদা কমি গৈছিল। তাৰ ফলত ছাপ্লাই কমি গৈছিল আৰু ক্ৰুড অইলৰ মূল্য কমি গৈছিল। কিন্তু তেতিয়া পেট্ৰলৰ মূল্য কমা নাছিল। কাৰণটো হৈছে চৰকাৰে পেট্ৰলৰ ওপৰত থকা টেক্স বঢ়াই দিছিল। অৰ্থাৎ যেতিয়া অশোধনকৃত তেলৰ মূল্য বৃদ্ধি হৈছিল, তেতিয়া পেট্ৰলৰ মূল্য বৃদ্ধি হয় আৰু যাৰ ফলত মানুহে বেছি টকা খৰচ কৰিব লগা হৈছিল। আকৌ যেতিয়া ক্ৰুড অইলৰ মূল্য কমি গৈছিল, তেতিয়া চৰকাৰে টেক্সৰ ৰেটটো বঢ়াই দিছিল, যাৰ ফলত মানুহে বেছি টকা খৰচ কৰিব লগা হৈছিল। এইবোৰ হৈছে পেট্ৰল, ডিজেলৰ মূল্যৰ প্ৰধান কাৰণসমূহ। এতিয়া আমি জানো আহোঁ মিঠাতেলৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণসমূহ। ভাৰত চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ কনজিউমাৰ এফেয়াৰ্ছৰ তথ্য অনুসৰি 2020 চনৰ মে' মাহৰ পৰা বৰ্তমানলৈকে তেলৰ মূল্য 20ৰ পৰা 54% বৃদ্ধি হৈছে। ইয়াৰ প্ৰধান কাৰণসমূহ হৈছে, প্ৰথম কাৰণটো হৈছে অত্যাধিক ব্যৱহাৰ। আমি সকলোৱে নিশ্চয় জানো যে চাহিদা বৃদ্ধি হোৱাৰ লগে লগে বস্তুৰ দামো বৃদ্ধি হয়। বৰ্তমান মিঠাতেলৰ চাহিদা যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে, যাৰ ফলত ইয়াৰ মূল্যও বৃদ্ধি হৈছে। অন্য এটা কাৰণ হৈছে কম উৎপাদন। সকলোৱে জানো যে ভাৰত এখন কৃষিপ্ৰধান দেশ, কিন্তু ভাৰতত মিঠাতেল সিমান উৎপন্ন নহয় যিমান দেশখনক প্ৰয়োজন হয়। প্ৰতি বছৰে ভাৰতক 23ৰ পৰা 25 মিলিয়ন টন মিঠাতেল প্ৰয়োজন হয়, কিন্তু ইয়াৰ বিপৰীতে ভাৰতত 8ৰ পৰা 10 মিলিয়ন টন তেল উৎপাদন কৰা হয়, যাৰ ফলত ভাৰতে প্ৰতি বছৰে 56% তেল বাহিৰৰ পৰা ইম্পৰ্ট কৰিব লগা হয়। বাহিৰৰ পৰা ইম্পৰ্ট কৰিবলগীয়া হোৱাৰ বাবে ভাৰতৰ তেলৰ মূল্যটো বৃদ্ধি হয়। ইয়াৰ উপৰিও ভাৰতে যিবোৰ দেশৰ পৰা মিঠাতেল ইম্পৰ্ট কৰে, সেইবোৰ দেশত যেতিয়া মিঠাতেলৰ দাম বৃদ্ধি হয়, তেতিয়া ভাৰততো ইয়াৰ দাম বৃদ্ধি হয়। এইবোৰ হৈছে মিঠাতেলৰ মূল্য বৃদ্ধিৰ প্ৰধান কাৰণসমূহ। এই ভিডিঅ'টোত আপোনালোকক পেট্ৰল, ডিজেল আৰু মিঠাতেলৰ মূল্য বৃদ্ধি হোৱাৰ প্ৰধান কাৰণসমূহ তথা উৎসসমূহ জনাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব পাৰে। ধন্যবাদ।